অসমলৈ বহুত দিনৰ পিছত একেবাৰে এবছৰমানৰ পিছত দেখা কোৱা হাই কোৱা গুড মৰ্ণিং পাপাই আমাক থ'বলৈ যাব পাপা কৃষ্ণ দেখা দুটা হাতে এনেকে ভাত বনাই খাব আকৌ দেহাই বোলে গান শুনে তেৰে সংগ ইয়াৰা সেইটো লগাই দিবলৈ কৈছে এতিয়া মই ভইচটো দিব নোৱাৰোঁ মানে গান বাজি আছে যে কপিৰাইট লাগি যাব আৰু তাক মানে শুনিবলৈ লাগে হিন্দী গানবোৰ আৰু এইফালে আমি ৰাতিপুৱা শুই উঠি আহিছোঁতো 6টাতে আমি কিবা এটা খাই লওঁ ব্ৰেকফাষ্ট মানে মানুহজনেও খোৱা নাই যে ভাবিছোঁ আমাৰ লগতে একেলগে খাই লওঁ বহুত দিনলৈ লগ নাপাম একেলগে খাবলৈ সেইকাৰণে একেলগে খাবলৈ আহিছোঁ দেখা গ'লে চোৱা খাই বল হ'ল এতিয়া ফ্লাইটত একেবাৰে এয়াৰপৰ্টত দেখাম আৰু মোৰ মানে গাটো ইমান ভাল নহয় ভিডিঅ' চিডিঅ' বনাবলৈ মন যোৱা নাই তথাপিও ক্লিপবোৰ লৈ থৈছোঁ দেখা গ'লে চোৱা मुझे पता है मेरा बच्चा बहुत टैलेंटेड है पूरी গৈছে अरे यार बहुत दे हाय কোৱা আৰু এইফালে মই লাগেজ লৈ মেলি আহিছোঁ মেইন গেটৰ ভিতৰত আৰু একেবাৰে ভিতৰলৈ চেকিঙৰ পিছত মানুহজনক আহিব নিদিয়ে পিছত বাই বাই দিব আৰু এতিয়া মানুহজনক অকণমান ক্লিপ দুটামান লৈ দিছে ভিডিঅ' এয়া মই আহি আছোঁ বস্তুখিনি কিবা কৰি দিছোঁ এতিয়া চেকিঙত এতিয়া 1.5 ঘণ্টামান টাইম আছে মই বহি আছোঁ অকলে দেহাই খেলি আছে ঘূৰি আছে এফালে মানুহজনক বাই বাই কৰিলোঁ ফটো দুকপিমান মাৰিলোঁ ধুনীয়া লাগিছে অকণমান খোজকাঢ়ি আহা অকণমান ইফালে চাই দিয়া ইয়াতে ভিডিঅ' এলাও নাই জানেনে এনেকৈ ভালকৈ অপেনলি ভিডিঅ' কৰিব নোৱাৰি ফৌজি এয়াৰপৰ্ট বুলি কয় সেইকাৰণে ইয়াত মোক ভিডিঅ' কৰিব নিদিয়ে তেতিয়া বাহিৰৰ পৰিৱেশ ইমানকৈ ভিডিঅ' কৰা নাই এতিয়া বহিলোঁ ফ্লাইটত বহি পেলাই অকণকৈ কৰিছোঁ দেহাই খিৰিকীৰ ওচৰত পালে বৰ ভাল পায় মানে আৰু এইবাৰ চিটটো আমাৰ একেলগেও পৰিছে আৰু খিৰিকীৰ ওচৰত পৰিছে এনেই মানে কেতিয়াবা 3টাত টিকেট একেলগে কাটোঁ যদিও মানে বেলেগ বেলেগকৈ পৰে যে সেই খিৰিকীৰ ওচৰতে মানে লয় আৰু কাৰোবাৰ লগত চেঞ্জ কৰি হ'লেও মানে তাক খিৰিকীৰ ওচৰত বহাব লাগে এতিয়া হেপী বহি লৈ মোৰ ওচৰলৈও নাহে নিজে বেল চেল লগাই লৈ
ধুনীয়াকৈ বহিছে। তাৰপিছত এতিয়া আমি আহি আছোঁ আৰু লেণ্ডিং হ'ব টাইমত দেই, এইটো অকণমান তললৈ নামিছে আৰু ইমান ভয় লাগে, কঁপে না বহুত মোৰ সেইকণ সময়। কিন্তু মোৰ ল'ৰা বহা কি অকণো ভয় চয় নকৰে, দেখিছেনে কেনেকৈ কৈ আছে নাই লগা বুলি, ভয় নাই লগা। এতিয়া হিলিছে যেনেকুৱা মানে মোবাইলত আপোনালোকে ধৰিবই পাৰিব, ইমানেই হিলিছে মানে মই থাকিব পৰা নাই ভয়ত। মোৰ বহুত ভয় লাগে কিয় নাজানো, নামোতে আৰু উঠোতে মানে অকণমান উৰি যাওঁতে ষ্টাৰ্টিঙত আৰু এণ্ডিঙত মোৰ বহুত ভয় লাগে, মাটিত পোৱাৰ আগে আগে মানে। এয়া দেহা টোপনি গুচি গ'ল, দেখিছেনে ইমান ধুনীয়াকৈ টোপনি গুচি শুইছিলেহে মানে পূৰা মানে ফ্লাইটত উঠাৰ পৰা সি ইমানেই খেলিছে, ইমানেই কথা পাতিছে আৰু এতিয়া টোপনি গুচি গ'ল। খানা দিলে, উঠাই দিলোঁ, দুয়োটাই খানা খালোঁ, ধুনীয়াকৈ দিছে দুয়োটাকে। আৰু খানা খাই বৈ মানে নামাখিনি বাকী ভিডিঅ' নাই কৰা আৰু ডাইৰেক্ট ৰাতি আহিলোঁ, অকলে জাৰ্ণি কৰিছোঁ যিহেতু ৰাতি থাকি গ'লোঁ। সেইকাৰণে মানে এয়া দেহা আকৌ মাহী আইতাকৰ ঘৰত সোমাই মেলি এয়া দাদা এজনৰ লগত খেলিছে ৰাতি। ভিডিঅ'টো কেনেকুৱা পালে জনাবা আপোনালোকে, আৰু লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব বাই।